পাগল আছে নি বাৰু এজন বৰ ভাল ডক্টৰ নহয় 4টা বজাত সাৰ পেলাই মইতো গম পাইছোঁ এতিয়া তাৰ পাছৰ অকণ কোৱা কি হ'ল দুইখনৰ মাজত মই দুইখন আহি আছে মোকো বেয়া দিয়ে ছাৰ মই কওঁ নে আহা বহা ইয়াতে হ'ব কথা কৈছোঁ পিছে আপোনালোকে কিবা দেখাব আহিছে ন হয় ছাৰ পেচেণ্টটো চাগে ন আপুনি কেনেকৈ গম পালে ভাল ডক্টৰ যে তেনে গম পাই যাওঁ কি হৈছে গম পাইছেই চাগে ন ছাৰ কি হৈছে এইটো ক'ব লাগিব আকৌ তেতিয়াহে গম পাম কি হৈছে এজন বৰ ভাল ডক্টৰ নহয় ছাৰ ই এদিন মাথাত দুখ পাইছিলে এনেকৈ দেখাবলৈ আহিছিলোঁ আপোনাৰ হয় নেকি কোৱাচোন কি হৈছে মানে মই সেইদিনা 4টামান বজাত দেখা পালোঁ তাৰপাছত মানে মই সেইদিনা 4টামান বজাত দেখা পালোঁ তুমি 4টা বজাত সাৰ পালা মইতো গম পাইছোঁ এতিয়া তাৰ পাছৰ অকণ কোৱা কি হ'ল ছাৰ ই মানে অকণমান বুজি পাইছে নহয় ছাৰ অকণমান গণ্ডগোল আছে মানে আপুনি যদি কথা মাজত মাতটো মাৰি দিয়ে ই আকৌ প্ৰথমবাৰ ক'বলৈ আৰম্ভ হৈ যায় এইটো কথা মানে ন তুমি আৰম্ভ কৰা সেইদিনা মই 4টা বজাত দেখা পালোঁ কিন্তু মই নুঠিলোঁ 7টা বজাত উঠিলোঁ এই উঠা দেৰি হ'ল বুলি মানুহজনী যি বকনি এইটো হয় আকৌ দেই এই যদি কেতিয়াবা মোৰো উঠা দেৰি হয় মোকো বেয়া দিয়ে এই মানে গালি হয় নেকি মই আকৌ কিবা বেলেগ কিবা বুলিহে ভাবিছিলোঁ এই পাগল কৰিবা দেই তুমি এই কোৱা পিছৰকণ কোৱা সেইদিনা মই 4টা বজাত দেখা পালোঁ কিন্তু মই নুঠিলোঁ 7টা বজাত উঠিলোঁ এই উঠা দেৰি হ'ল বুলি মানুহজনী যি বকনি তাৰপিছত বকনি শুনি উঠি গ'লোঁ আৰু গৈ এই মুখখন ধুই বাথৰুমত সোমাইছিলোঁ বাথৰুমত সোমোৱাৰ পাছত তাৰমানে তেতিয়া তুমি চিলিপ খাই মানে মূৰত দুখ পালা চাগে ন চাহ শেষ কৰিলা আৰু আকৌ প্ৰথমবাৰ আৰম্ভ কৰিব এতিয়া কি পাল্লাত পৰিলোঁ মই সেইদিনা মই ৰাতিপুৱা 4টা বজাতে সাৰ পালোঁ কিন্তু মই নুঠিলোঁ 7টা বজাত উঠিলোঁ উঠা দেৰি হ'ল বুলি মানুহজনী যি বকনি এই বকনি শুনি উঠিয়ে বাথৰুমত সোমালোঁ গা ধুবলৈ এই গা ধুই মেলি মই দোকানলৈ গ'লোঁ দোকানৰ পৰা ঘূৰি দুইখনৰ মাজত মই দুইখন আহি আছে ওচৰৰ পৰা বহি আৰু দুইখন ওচৰ পাওঁ দুইখন ওচৰ পাবলৈ লৈছে মই সাৰ পাই গ'লোঁ ময়ে পেচেণ্ট নে মই ডক্টৰে একো ধৰিবই পৰা নাই আপুনি পাগল আছে নি বাৰু আপুনি মূৰত কেনেকৈ দুখ পালে সেইটো কওক না এনেই যি টি কথা পৰা কেলৈ গাই আছে সেইদিনা মই ৰাতিপুৱা 4টা বজাতে সাৰ পালোঁ টোপনিৰ পৰা সাৰ পাই দেখিছোঁ এই মানুহজনী আকৌ একদম বকনি তুলি আছে নহয় ইমান দেৰিলৈকে শুই আছোঁ বুলি কি ক'ম আৰু বকনি শুনি উঠিলোঁ আৰু উঠি পিনি মুখখন ধুওঁ বুলি বাহিৰলৈ ওলাই গৈছোঁ বাৰ্চডাল কৰি পিনি ওলাই যাওঁতে ৰাস্তা দি আকৌ ধুনীয়া ছোৱালী এজনী গৈছে নহয় মই আৰু ছোৱালীজনী দেখি ৰ'বই নোৱাৰিলোঁ আৰু ছোৱালীজনী ওচৰত যাওঁ বুলি ভাবিছিলোঁহে ভাবোঁতেই ই মানে ছাৰ এই ছোৱালীজনীলৈ চাইছিলেহে তাৰপিছত মূৰতে ঘৈণীয়েক আহি আমাৰ দিলেহি নহয় হাতাপাতে তাৰমানে আপুনি গম পায় তেওঁ মূৰত কেনেকৈ দুখ পালে পাওঁতো ভিডিঅ'টো বনাওঁতে কেমেৰামেন মই আছিলোঁ আপুনি যদি গম পাইছিলে ই কেনেকৈ দুখ পালে আপুনি কোৱা নাছিলে কেলৈ আপুনি পাগল আছে নি হা ইমান দেৰি পাই যে বকি আছিলে আপুনি কৰিব পৰা নাছিলে পাগল চব এইবোৰ এই হ'ব কথা অকণ ভালকৈ কবি গম পা এই এনেকৈ দম দি কথা নকবি হ'ব বম তই নহয় জানো এই চুমি বৰা নে কি তাই ভাইটো হয় নাই কিবা ফুকন যে তই হয় নাই মাৰিল নহয় মনে থাকে এজন ডাক্তৰ ছাৰহে ডাক্তৰ চাক্তৰ নহয় এজন ডাক্তৰ ছাৰ পইচা পৰা মাৰি পিনি নিলে নহয় ক'ৰবাত এই আমাৰ ডাক্তৰ ছাৰহে কি পাল্লাত পৰিলোঁ মই